নমস্কাৰ এভৰিৱান, সকলোকে দুকুমলি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ আৰু এই সোমবাৰত কি হৈছে, ৰাতিপুৱাৰ পৰা খুব বৰষুণ, ডিউটি যাব পৰা নাই আৰু এয়ে ভাবিলোঁ আজি ঘৰতে কিছু বস্তু বনাম, মানে বেলেগ একো নবনাওঁ। আজি ভেবেলিলতা আৰু নৰসিংহ দি বৰ বনাম আৰু আজি আমি কেনেদৰেনো খানাটো খাওঁ চ' আপোনালোকক চাই থাকক, আপোনালোকক দেখুৱাম। চ' আমি ভেবেলিলতা আনাটো ভিডিঅ' কৰিব পৰা নগ'ল, কিয়নো বৰষুণ যিহেতু। এই আমাৰ মানুহজনীয়ে কি কৰি আছে চাওকচোন। কি কৰিছা? ইয়ে দেখিছে আপোনালোকে আদা নহৰু বিচাৰি আছে। এয়া আদা নহৰু পূৰা কাটি দিছে। ত' আজি ভেবেলিলতা আৰু নৰসিংহ দি বৰ ভাল ন। এইটো বুটৰ দালি বনাই আছোঁ, সেইকাৰণে প্ৰেছাৰটো চিটি মাৰিলে। এতিয়া কোনটোৱে মাৰিলে খেলি মেলিয়ে হৈ গৈছিলে। আৰু ঠাণ্ডা বতৰত বুটৰ দালি আৰু ৰঙালাও খাই খুব মজা লাগে, আৰু ফ্ৰিজত মাংস আছেই। চ' এয়া মোৰ মানুহজনীয়ে পূৰা লাগি আছে আৰু আপোনালোকে দেখিছে। এয়া ঢেকীয়া কালি আনিছিলোঁ বজাৰৰ পৰা, বিচাৰিলে নাপায়, যিটো খুব জংঘল হৈছে এতিয়া। সেইকাৰণে মই ঢেকীয়া লৈ আহিলোঁ কালি বজাৰৰ পৰা ঢেকীয়া আনি এতিয়া বৰ্তমান ঢেকীয়া কাটিবলৈ লৈ আছোঁ। মই ঢেকীয়া কাটি মানুহজনীয়ে বনাব। চ' লেটছ গো, চাই থাকক আজি খানাটো কেনেকুৱা হয় স্পেচিয়েলি। আৰু এটা কথা, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদি কোনো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমি আৰু আগুৱাই আৰু এটা ভিডিঅ' বনাবলৈ আমি সাহস পাওঁ। চ' এয়া হৈছে ঢেকীয়া। ঢেকীয়া এতিয়া বাৰিষাৰ ছিজন একদম বহুত হৈছে। আমি বাৰু কিনি আনিছোঁ, কালি আমাৰ ইয়াত বজাৰ আছিলে, সেইকাৰণে আমি কিনিয়ে খাইছোঁ। বিচাৰিবলৈ এনেকৈ ক'ত সময়টো থাকে কওকচোন, সেইকাৰণে আৰু কিনি আনিছোঁ। ঢেকীয়া খাই কোনে কোনে ভাল পায় ক'ব দেই, মোৰতো একদম ফেভাৰিট হয়। আৰু তোমাৰ? মোৰ খুব ভাল লাগে। তোমাক ঢেকীয়া ভাজি আৰু ভাত দিলে বোলে তুমি বহুত খাব পাৰিবা ন? 1.5 কেজি চাউলৰ ভাত খাই দিম। বা দেখিছেনে আপোনালোকে, 1.5 কেজি চাউলৰ ভাত বোলে ঢেকীয়া ভাজি সতে খাব পাৰে। বাহ বাহ। মই বতৰটো এবাৰ দেখাই দিলোঁ বুজিছা, বৰষুণ দি আছে যে। ভালে কৰিলা। তুমি কৰা সোনকালে, তেতিয়াহে খাবলৈ পাম, বহুত ভোক লাগিছে। এয়া যে আপোনালোকে দেখিছে ভোট জলকীয়া, এয়া আমি ঘৰতে কৰা খেতি হয়। মানে বেয়া হৈ গৈছিলে, পোক ধৰিছিলে, তথাপিও এয়া 2-3টামান ঘৰতে খাবলৈ ওলাইছে। আৰু ভোট জলকীয়া একদম অকণমান হ'লে আৰু ভাত বহুত খাবলৈ পাৰি দেই। মই বহুত ভাল পাওঁ। এতিয়া এয়া কি বনাইছা? এতিয়া বনাম এয়া ভেদাইলতা নৰসিংহৰ যিটো বৰ মই পেষ্ট কৰিছিলোঁ ন মিক্সিত, সেইটো। কেৰাহী ৰেডি হৈ গ'ল দেখিছে। কেৰাহী? টেৱা কি কোৱাকে? টেৱা ৰেডি হৈ গৈছে। টাৱা। এয়া তেল দি দিলোঁ। মাজে সময়ে খাব লাগে ভেবেলিলতা আৰু নৰসিংহ, যিটো তোমাৰ হেৰি, এইটো কি বৰ, এইটো খাব লাগে, জোলো খাব লাগে। জোলো কৰি তুমি দেখাই থাকা, গৰম হৈ লওক এখন লাগিব চোন। খালি এটা কথা, আমাৰ মানুহজনীয়ে যে তেল সৰহ দিয়ে বুজিছে। এমাহত 2.5 লিটাৰমান তেল লাগে। ইয়া পৰি গ'ল টেৱাত। আপোনালোকে ঘৰত খায় নে নাখায় ক'বচোন। মানে সৰু সৰুকৈ হ'লে ভাল লাগে ন, বেছি ডাঙৰ হ'লে বেয়া পাওঁ। তেতিয়াহে গোটেইটো মুখত সোমাই, নহ'লে আকৌ আধা কামুৰি ভাতৰ কিনাৰত থ'ব লাগে যে। দি আছে টেৱাত। টেৱাত দি আছে। মই আকৌ একেলগে অকণমান দিওঁ, নহ'লে তেলটো যে এনেই ফুটি ল'ব, সেইকাৰণে এবাৰতে দি দিছোঁ। আৰু লৰাবলৈও সুবিধা মই নাপাওঁ, মতা মানুহৰ কাম যে নহয়, মাইকী মানুহৰ, সেইকাৰণে।
আমাৰ এই ভাত হৈ গ'ল কালিৰ মাংস অকণো আছিলে সেইকণো লৈ ল'লোঁ আৰু এয়া দালি দেখিছে তাৰপিছতে এয়া হৈছে ঢেকীয়া ভাজি আৰু এয়া বৰ এতিয়া খোৱা টেবল তোমাৰ চাগে একদম জিভাৰ পানী পৰি গৈছে ন পৰি গৈছে তোমাৰ হাতৰ ইমান ধুনীয়া ধুনীয়া খানা খাই খাই মোৰ এইটো ঢোলটো গোটেইটো একে কিবা যে তেলৰ টেংকাৰখনৰ নিচিনা হৈছে দেখিছে এয়া এইডাল পেট পেটডাল কিয় দেখাইছা এয়া হৈ গ'ল এতিয়া আমি খাই লওঁ দেই খাই বৈ আকৌ আপোনালোকক নেক্সট ব্লগত লগ পাম বাই বাই